কাহিনীটো হৈছে জগতপুৰ নামৰ এখন গাঁৱৰ যিখন গাঁৱত ৰবিয়ে নিজৰ মাক কবিতা আৰু নিজৰ দেউতাক দিনেশৰ সৈতে বাস কৰিছিল। এনেতো ৰবিৰ চাকৰি চহৰত আছিল, সেইবাবে ৰবিয়ে বেছিভাগ চহৰতে থাকিছিল। কিন্তু ৰবিয়ে নিজৰ গাঁও আৰু নিজৰ মাক দেউতাকক বৰ ভাল পাইছিল, সেইবাবে ৰবিয়ে নিজৰ বিয়াও গাঁৱতে কৰাব বিচাৰিছিল। এনেকৈয়ে এদিনাখন ৰবিয়ে চাকৰিৰ পৰা ছুটি লয় আৰু নিজৰ ঘৰলৈ আহে। ঘৰলৈ আহি সি নিজৰ মাকক ক'লে, মা এইবোৰ কি? তুমি মোৰ বন্ধুজনক কৈছা কি মই চহৰত বিয়া পাতিম? মই তোৰ বিয়া এইকাৰণে চহৰত কৰিব বিচাৰিছোঁ কাৰণ তইতো জানই ন আমাৰ গাঁওখনত বিয়া পতাও মানা আছে। তইতো সেই কথাটো শুনিছই, 50 বছৰমান আগতে আমাৰ এই গাঁওখনত অভিশাপ দিছিল যে ইয়াত কোনেও বিয়া পাতিব নোৱাৰিব। সেইবাবে কাৰোবাৰ বিয়া পাতিবলগীয়া হ'লে গাঁৱৰ বাহিৰত যাই বিয়া পাতে। কিন্তু মা এই কথাটো 50 বছৰ হৈ গ'ল, এতিয়ালৈকেতো সেই অভিশাপ শেষ হৈ গৈছে ন। তুমিতো জানাই মই এই গাঁওখনক কিমান ভাল পাওঁ, সেইবাবে মই এই বিয়াখন গাঁৱতেই পাতিম। ৰবিয়ে নিজৰ মাকৰ সৈতে কথা পাতিয়ে আছিল, তেতিয়াই ৰবিৰ দেউতাক দিনেশ আহিলে। ৰবি বেটা, তই ভাবি কেনেকৈ ললি তোৰ বিয়া আমি গাঁৱত পাতিম? আমি ইমান ডাঙৰ ৰিস্ক ল'ব নোৱাৰো দেই। আমি তোৰ বিয়াটো চহৰতে পাতিম কাৰণ তই আমাৰ একমাত্ৰ সন্তান হয়। কিন্তু দেউতা, তুমি মোৰ কথাটো বুজি কিয় পোৱা নাই? মনালিছাও আমাৰ এই বিয়াখন গাঁৱত হোৱাটোৱেই বিচাৰে আৰু সেইবাবে আমি গাঁৱতেই বিয়া পাতিম। ঠিক আছে ৰবি বেটা, তোৰ আগত আমি হাৰ মানিলো। তেনেহ'লে ঠিক আছে, আমি কালিয়ে মনালিছাৰ ঘৰলৈ বিয়াৰ দিন বাৰ তাৰিখ ঠিক কৰিবলৈ যাম। আৰু ৰবি বেটা তুমি শুনা, মই তোমাক এটা তাবিজ দিম। সেই তাবিজটো তুমি বিয়াখন ভালে ভালে হৈ নোযোৱালৈকে তুমি এই তাবিজটো নুখুলিবা। আৰে মা, এতিয়াও এইবোৰ অন্ধবিশ্বাস নাই মা। বাৰু বাৰু ঠিক আছে, তোমাৰ কথা মই মানিছো। ঠিক আছে, মই তাবিজটো পিন্ধিম। এনেকৈ সিহঁতে বিয়াৰ আয়োজন কৰিব ধৰিলে আৰু কবিতাই কইনা ঘৰলৈ লৈ যোৱা বস্তুবোৰ শ্বপিং কৰি আনিলে। কিন্তু সেইবোৰ ৰেডি হোৱাৰ পিছতে সেই বস্তুখিনি জুই লাগি গ'ল। সেইবোৰ দেখি কবিতাই আকৌ এবাৰ ৰবিক ক'লে, চা ৰবি বেটা, এতিয়ালৈকে তোৰতো বিয়াই হোৱা নাই, কইনা ঘৰলৈ নিয়া বস্তুবোৰ জ্বলি ৰাখ হৈ গ'ল। এতিয়াও কৈছো তই বিয়াখন চহৰত পাতি ল। আৰে মা, এই বিয়া ঘৰত এইবোৰ সৰু সুৰা এক্সিডেণ্টো হৈয়ে থাকে, এইবোৰত চকু কান্দি একো লাভ নাই। আৰু এনেও কইনা ঘৰলৈ যোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই। মনালিছাৰ মাকে পূজাৰী বাবাক লগ ধৰি দিন বাৰ ঠিক কৰিছে, আমি এতিয়া বিয়াৰ ধুমধামেৰে আয়োজন কৰিব লাগে। তাৰপিছত ৰবিৰ ঘৰৰ সকলোৱে বিয়াৰ আয়োজনত লাগি গ'ল। যেতিয়াই বিয়াৰ দিন ওচৰ চাপি আহিল, ঘৰখনত আচৰিত ধৰণৰ ঘটনাবোৰ ঘটিব ধৰিলে। কেতিয়াবা যদি পাকঘৰত জুই লাগি যায়, তেনেহ'লে কেতিয়াবা ফল মূলবোৰ পচি যায়, কেতিয়াবা আকৌ কাৰোবাৰ মৃত্যুৰ খবৰ আহি পায়। এনেকৈ এটা ৰাতি মনালিছাই নিজৰ ঘৰত শুই আছিল। মনালিছাই এটা বহুত ভয়ানক সপোন দেখা পালে। সেই সপোনত এজনী ভয়ানক চুৰেল আহিল। তই নাজান নেকি জগতপুৰ নামৰ গাঁওখনত বিয়া পতাও মানা আছে? আৰু এতিয়া চাবি, মই বিয়াৰ দিনাখনে তোৰ লগতে তোৰ স্বামীকো মাৰি পেলাম। 50 বছৰ হৈ গ'ল, মই এতিয়ালৈকে এটাও শিকাৰ পোৱা নাই। প্ৰথমবাৰৰ বাবে মই এই মাহতেই মানুহৰ মঙহ আৰু তেজ খাব পাৰিম। এই গাঁওখনত বিয়া পতা মানা আছে, এতিয়া কোনেও নাবাচিব, সকলো মৰিব লাগিব। তেতিয়াই মনালিছাই সাৰ পাই গ'ল। মনালিছাই চিঞৰি উঠিল। মনালিছাৰ চিঞৰ শুনি মনালিছাৰ মাকে মনালিছাৰ কোঠালৈ আহিল। কি হ'ল মনালিছা বেটি, তুমি ইমানকৈ কিয় চিঞৰিছা? মা, বিয়াৰ তাৰিখ ঠিক হোৱা দিনৰ পৰাই মই বৰ ভয়ানক সপোন দেখি আছো মা। কেৱল সপোনত সেয়াই আহে বিয়া পতা মানা আছে, বিয়া পতা মানা আছে। মনালিছা বেটি, তুমি আজি সপোনত কি দেখিলা? মা, মোৰ সপোনত আজি এজনী চুৰেল আহিছিল আৰু সেই চুৰেলজনী কৈ আছিল সেই গাঁওখনত বিয়া পতা মানা আছে। 50 বছৰৰ পৰা সেই গাঁওখনত কোনেও বিয়া পতা নাই আৰু আমি যদি এই বিয়াখন পাতো তেনেহ'লে মোৰ আৰু ৰবিৰ লগতে আমাৰ পৰিয়ালৰ সকলো মানুহ মৰি যাব। আৰে কোনো কথা নাই মনালিছা বেটি, এইবোৰ সপোন আহিয়ে থাকে। তাৰপিছত মনালিছাৰ মাকে মনালিছাৰ সৈতে শুই গ'ল। পিছদিনাখন মনালিছাই ফোন কৰি ৰবিক সকলোবোৰ কথা কৈ দিলে। আৰে মনালিছা, এইবোৰ তুমি পাহৰি যোৱা, সেইটো এটা সপোন আছিল আৰু সপোন কেতিয়াবা বাস্তৱ হ'ব পাৰি জানো? আৰু চোৱা, অহাকালি আমাৰ বিয়া হয় আৰু এতিয়ালৈকে কাৰো একো অসুবিধা হোৱা নাই। তেনেহ'লে আমি ভবাৰ নিচিনাকৈ বিয়া হ'ব আৰু সেই চুৰেলজনীৰ অভিশাপ চাগে এতিয়ালৈকে ভাঙি গৈছে। আচ্ছা হ'ব ৰবি, তুমি চাগে ঠিকেই কৈছা। বাৰু এতিয়া মই ৰাখো হা, মই শ্বপিং কৰিব যাব লাগে।
ৰবিয়ে মনালিছাৰ সৈতে কথা পাতি ফোনটো ৰাখি দিলে আৰু তাৰ পিছত মনালিছাই নিজৰ মাকৰ সৈতে শ্বপিং কৰিবলৈ গুচি গ'ল। পিছদিনাখন ৰবি আৰু মনালিছাৰ বিয়া আৰম্ভ হ'ল। দুয়ো মণ্ডপত বহি আছিল। তেতিয়াই মনালিছাৰ মূৰ ঘূৰাই তাই বেহুচ হৈ গ'ল। আৰে এয়া কি হৈ গ'ল মোৰ ছোৱালীজনী? এতিয়াতো সকলো ঠিক আছিল। মোৰ ছোৱালীজনী শৰীৰটো এনেকৈ নীলা কিয় পৰি গ'ল? হে ভগৱান, এতিয়া কি হ'ব? তোৰ ছোৱালীৰ শৰীৰ এইদৰেই নীলা পৰিছে কাৰণ তোৰ ছোৱালী অলপ পিছতে মৰি থাকিব। মই তোৰ ছোৱালীক বহুতবাৰ সপোনত আহি বিয়া পাতিবলৈ মনা কৰিছিলোঁ, কিন্তু মোৰ কথা নুশুনি বহুত ডাঙৰ ভুল কৰিলে তাই। এতিয়া সকলো মৰিব লাগিব। দৰা ঘৰৰ মানুহবোৰ বহুত বদমাছ হয় কাৰণ সিহঁতে কইনা ঘৰত একো নালাগে বুলি কয়, পিছত গোটেই বস্তুবোৰ নিজৰ ঘৰলৈ লৈ আহি থাকে। বস্তু দিব নোৱাৰিলে কইনাক ঘৰৰ পৰা উলিয়াই দিয়ে। মই এইবোৰ অন্যায় হ'ব দিব নোৱাৰো। মনালিছাক এৰি দিয়া। মনালিছা মৰিলে মই মৰি থাকিম কাৰণ মনালিছাৰ মৃত্যুৰ কাৰণ আমি হ'ম। সুৰেল, নাজানো তোমাৰ লগত কি হৈছিল, কিন্তু তুমি বুজা আমি মনালিছাৰ ঘৰৰ পৰাই এটকা ওলোৱা নাই আৰু আমি তোমাক কথা দিছো এই গাঁওখনত আজিৰ পৰা কোনেও কইনাৰ ঘৰৰ পৰা বস্তু ল'ব না কইনা ঘৰে দিব। কিন্তু তুমি প্লিজ মনালিছাক এৰি দিয়া। 50 বছৰ আগতে মই আন এখন গাঁৱৰ পৰা এই গাঁওখনলৈ বিয়া হৈ আহিছিলোঁ আৰু মোৰ মাহঁতৰ ঘৰৰ পৰা বস্তু দিব নোৱাৰাৰ বাবে দৰাহঁতৰ ঘৰে মোক মাৰি পেলালে আৰু তেতিয়াৰ পৰাই মই এই গাঁওখনক অভিশাপ দিছিলোঁ যে ইয়াত বিয়া হ'ব নোৱাৰিব। কিন্তু ৰবি, তুমি যিহেতুকে মোক কথা দিছা যে এই গাঁওখনত বিয়া হ'লে কইনা ঘৰৰ পৰা একো বস্তু লোৱা নহ'ব আৰু কইনা ঘৰে একো দিব নোৱাৰিব, তেনেহ'লে ময়ো কথা দিছোঁ মই কাকো একো নকৰোঁ আৰু আকৌ এবাৰ এই গাঁওখনত বিয়া হ'ব পাৰিব। সুৰেজনীক দেখি গোটেই গাঁৱৰ মানুহবোৰে সুৰেজনীক কথা দিলে যে এতিয়াৰ পৰাই কোনেও কইনা ঘৰৰ পৰাই একো বস্তু নল'ব আৰু সুৰেজনীৰ পৰা গাঁৱৰ মানুহবোৰে ক্ষমাও খুজিলে। তাৰপিছত সুৰেজনীয়ে সদায়ৰ বাবে তাৰ পৰা গুচি গ'ল। এনেকুৱা ধৰণৰ কাহিনীবোৰ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত লাইক কৰি দিব। থেংক ইউ।